খবৰ আপোনালোকৰ মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু সকলোলৈ বিশ্বকৰ্মা পূজা শুভেচ্ছা যাচিলোঁ। ভাবিলোঁ আজি ৰাতিপুৱাই ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ বুলি। মই গা পা ধুই আজৰি হ'লোঁ কাম বন কৰি। আজিৰ দিনটো কি কৰোঁ আৰু ক'লৈনো যাওঁ আপোনালোকক সকলো দেখাওঁ বুলি ভাবিলোঁ আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব বাৰু। শুনিছেনে হৰি নাম ৰাতিপুৱাই লগাই থৈছে, বৰ ভাল লাগে নহয় জানো ৰাতিপুৱাই যদি হৰি নাম শুনিব পাওঁ। বলক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। এইবিলাক দোকানলৈ নিবলৈ বস্তুবোৰ সজাই লৈছে হাজবেণ্ডে, কলপুলিলৈকে লৈ লৈছে। আমাৰ যিহেতু অইলিঙৰ দোকান আছে তাতে ভালকৈ পাতিব, যাবলৈ ওলালে আৰু দোকানলৈ যাম বাৰু, আপোনালোককো দেখাম। মই গৈ আছোঁ এতিয়া আমাৰ দোকানলৈ, বলকচোন আপোনালোককো দেখাওঁ আমাৰ দোকানখননো কেনেকুৱা। সৰু পিছে বৰ বেছি ডাঙৰ নহয়, তেওঁ দেখাই দিওঁ আৰু সেইখনৰ পৰাই আমি ঘৰখন চলি আছে। বলকচোন তেন্তে। এইখনেই আমাৰ দোকানখন পালোহি আৰু এইখন আমাৰ বাইকখন হয় দেই, বসন্তীখন মানে মালা চালা খোৱালেই। এইফালে ধুনীয়াকৈ পূজা পাতল কৰিলে আৰু ধূপ চাকি জ্বলাই। এতিয়া দোকানৰ পৰা ঘৰলৈ গৈ আছোঁ, তাৰপৰা আমি আৰু ফুৰিবলৈ যাম। ক'লৈ যাওঁ আপোনালোকক নকওঁ এতিয়াই, আগতে ওলাই লওঁ তাৰপৰা ক'ম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। ওলাই হৈ গ'ল আৰু এতিয়া আমি যাব লৈছোঁ ঢেকীয়াখোৱা নামঘৰ, ঢেকীয়াখোৱা বৰ নামঘৰ যাব লৈছোঁ। বলক তেন্তে আমাৰ লগত। এতিয়া আমি গৈ আছোঁ আৰু তাইকটো চিনি পাইছে মোৰ লগৰ, এই তাইৰ ভনীয়েক হয়। হাই এইফালে গৈ আছে, গৈ থাকোঁ তেন্তে আমি। আমি এতিয়া পাইছোঁহি ঢেকীয়াখোৱা বৰনামঘৰ যোৱা মেইন গেটখন। ইয়াৰ পৰা অলপ সোমাই গ'লে পামেই আৰু, বেছি দূৰ নহয় বাৰু, অলপ সোমাই যাব লাগে। পালোহি আৰু আমি এতিয়া চাকি কিনি লওঁ। আমি এতিয়া ধূপ চাকি লৈ ল'লোঁ আৰু গৈ আছোঁ নামঘৰলৈ। এতিয়া ক্ষীৰতে থাপিলো শংকৰ শিৰোমণি, কণ্ঠতে থাপিলো নাম, হৃদয়ত থাপিলো দুয়োজনা গুৰু, যেতিয়াই বিচাৰো পাম ও ৰাম ৰাম, গুৰু আমাৰ প্ৰাণৰে প্ৰাণ। আমি এতিয়া পুখুৰী পাৰলৈ আহিলোঁ, নামঘৰৰ পিছফালে আছে পুখুৰী। এতিয়া আমি কাছ দেখোঁ নেকি চাই আছোঁ, দেখা নাই বাৰু, দেখিলে আপোনালোকক দেখাম। ইমান ধুনীয়া পৰিৱেশ দেখিছেনে? আহিমেন ক'ত পোৱালি? দেখিলোঁ। আপোনালোকে নেদেখে বা, আমি দেখিছোঁ বা কাছো।
পোৱালি আজি ক'ত ক'ত জংকি ক'ত এতিয়া আমি পক্ষী পাৰতে এনেই ঘূৰি ফুৰিছোঁ আৰু ফটো চটো মাৰিছোঁ এই তাই দেখিছে পুৰা ভিডিঅ' বনোৱা আজি দেখিছেনে সেই কাছ দেখিলেনে সোমাই গ'ল ন আমি মাছ দেখিলোঁ বাৰু এতিয়া কাছও দেখিলোঁ মানে কাছ আগতে আমি দেখিছিলোঁ আপোনালোকক দেখাব নোৱাৰিছিলোঁ এতিয়া পাৰিলোঁ আৰু এয়া মাধৱদেৱে ভৰি ধোৱা মহাভাগ হয় তাতো ভাই কেইটা আকৌ চাওকচোন আজি কিমান মানুহ হৈছে সেইফালে ভিৰ কেনেকুৱা বহুত ভিৰ লাগিছে আমি ইয়াৰ পৰা যাব লৈছোঁ এতিয়া যাম মইনাপৰীয়া নামঘৰ চাই থাকক ভিডিঅ'টো শেষলৈকে এইফালে এতিয়া কিবা কিনিবৰ কাৰণে ইয়াত বস্তু কেঁচুৱা হৈছে কি কিনে নাজানো আৰু চাই আছে তাই কি কিনছা ন কি কিনছা এইবিলাক দোকান বহিছে আৰু ইয়াত আহি বৰমাহঁতৰ বাক লগ পালোঁ সেইফালে বা ৰখি আছে লাজ কৰিছে মোক নতুনিবি বুলি কৈছে বাৰু বা হৈছে দেই এইটো এগৰাকী বাই হয় খাই কৈ দিয়ক এতিয়া আমি আইচক্ৰীম খাই আছোঁ এতিয়া চাহ খাম দিয়া অলপ পিছত এইফালে বায়ে চাহ দিছে দেই আমাৰ বায়ে হয় আকৌ তুলি দিছোঁ আৰু ঢেকীয়াখোৱা বৰনামঘৰ কাষতে ঘৰ হয় হোটেল দিছে বাহঁতি আমি পালোহি এতিয়া মইনাপৰীয়া নামঘৰ যোৱা গেটখন অলপ সোমাই গ'লে পামেই আৰু এতিয়া আমি মইনাপৰীয়া নামঘৰ আহি পালোহি আৰু সোমাই লওঁ চাকি তাকি জ্বলাই লওঁ আকৌ আৰু মইনাপৰীয়া নামঘৰ হয় এইফালে ভিতৰত ভকত বহি আছে আমি চাকি তাকি জ্বলাই আহিলোঁ বাৰু এতিয়া আমি কিবা এটা খাই লওঁ বুলি ভাবিছোঁ ৰাতিপুৱাৰ পৰা একো নাই খোৱা যে সেইবাবে এতিয়া খাই লওঁ জাজি ধাবাত সোমাইছোঁ খাই লওঁ আৰু তেন্তে এয়া এতিয়া আমাৰ খানা আহি গ'ল আৰু এইবিলাক দিছেনে ইমান ধুনীয়াকৈ দিছে এইবিলাক চিকেন আছে খোৱা খাই বৈ হ'ল আৰু এতিয়া ঘৰলৈ যাওঁ খানাটো বহুত ভাল লাগিলে খাই যদি কোনোবা আহে ইয়াত সোমাই মেলি খাই যাব পাৰিব এতিয়া ঘৰলৈ গৈ থাকোঁ আৰু আকৌ আজি ভিডিঅ'টো সমাপ্ত কৰিছোঁ ইমানতে যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব
আজিলৈ বাই বাই, আকৌ নেক্সট ভিডিঅ' লগ পাম।